লিখি লৈ আহিছে বহিত বহুত জমনি হৈ গৈছে হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক লৈ গৈ আছোঁ আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ আমিন ডাঙৰীয়াৰ ঘৰলৈ। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি বিকাশ আমিনৰ ঘৰ আহি পালোঁ আৰু অলপ দূৰ আছে, 100 মিটাৰমান আছে। লৈ গৈ আছোঁ আপোনালোকেও চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। তো ফ্ৰেণ্ডছ, এয়া আমি আমিনৰ ওচৰলৈ। বিকাশ আমিনে এইটো ৰাস্তাৰে সদায় অহা যোৱা কৰে আৰু তেওঁৰ ভিডিঅ' বনোৱা লোকেশ্যনটো আজি আপোনালোকক দেখুৱাই দিম। এয়া মই সম্পূৰ্ণ দেখুৱাই দিছোঁ। এইবিলাক জংঘল হয়, জংঘলৰ মাজেৰে সি যায়। এনেকুৱা জংঘলৰ মাজতে সি ভিডিঅ' বনায় আৰু গৈ আছোঁ আগলৈ, চাই থাকক আপোনালোকে। এয়া মোৰ লগত আছে মহিদুল। ইমানে মোক ঘৰক লাগি বিচাৰি গ'ল একদম পথাৰৰ। মোৰ ব্লগটো চাইছিলে আগতে, সি মানে পথাৰৰ য'ত ভিডিঅ' বনাওঁ তালৈকে গৈছে। তো এতিয়া বিচাৰি মানে পালে, পিছত পালোঁ। তাৰপিছত এতিয়া আমি আহিছোঁ তিনিখুটিত আৰু গাড়ীটোৰ নাম চাম লিখি লৈছে মহিদুল ব্লগছ। সকলোৱে চেনেলটো চাবা, ভালদৰে ছাবস্ক্ৰাইব কৰিবা, আগৰ ভিডিঅ'বিলাকো চাবা। তো এতিয়া আমি দেখুৱাম ইয়াৰে তিনিখুটি ঠাইখন কেনেকুৱা। চ' এতিয়া মানে ই মোৰ বায়োগ্ৰাফি মানে ল'ব, হয়নে? হয়, স্বাগতম জনাইছোঁ বিকাশ দা। আপোনাৰ কিছু বায়োগ্ৰাফি ল'ম। ফাৰ্ষ্ট মই সুধিম আপোনাৰ অৰিজিনেল ঘৰ। মোৰ ঘৰ বাহঁটা চাৰিআলি বুলি ক'লে হ'ব আৰু। হয়, আপোনাৰ ঘৰত কোন কোন আছে? মা আছে, দেউতা আছে আৰু ভাইটি এটা আছে আৰু মই। আপোনাৰ বাৰ্থডে? মোৰ বাৰ্থডে 23 ছেপ্টেম্বৰ। আপোনাৰ নিকনেম? নিকনেম মোৰ এটাই নাম, বিকাশ। হয়, লিখি লৈ আহিছে বহিত বহুত জমনি হৈ গৈছে। মই ভাবিছিলোঁ দেখুৱাই নিদিওঁ বহীখন, বিকাশ দাই গোটেই দেখুৱাই দিলে। ই মানে ব্লগ চগ বনায় আৰু। তো এইখন গাড়ীখনৰ নাম কি? এল্টো। তো এইখিনি আমি আহিছোঁ তিনিখুটিত। ইয়াৰে 3টা নদী আছে, এইফালে এটা, এইফালে এটা আৰু এইফালে এটা, 3টা নদী। ইয়াতে মানে শ্বুটিং বহুত হৈছিলে আগতে। তো ধূলিকণা গানটো এইখিনি মানত মানে শ্বুট কৰিছিল আৰু দেখুৱাইছোঁ বাৰু পিছত। তো আৰু কি আছে প্ৰশ্ন সোধা এতিয়া? আৰু বেলেগ নাই, অলপ সুধিলোঁ। আৰু আপোনাৰ ইউটিউবৰ জগতখনত কেতিয়াৰ পৰা কেনেকৈ আহিলে অলপ যদি কৈ দিলে হয় ভাল লাগিলে। মই ভিডিঅ' বনাইছিলোঁ 2 বছৰ অলপ বেছি। আপুনি যে ভিডিঅ'গিলা দিয়ে, আপুনি ভিডিঅ' কিহেৰে কৰে? মোবাইল, কেমেৰা? মোবাইলেৰে। এইটো মোবাইল। হয়, এই চাওক গাইড লিখি লৈছে, চাৰ্চ মি অন ইউটিউব এট মহিদুল ব্লগছ। এতিয়া ই মানে পূৰা গাড়ী চাড়ী লৈ আহিছে আমাৰ ঘৰক লাগি, মানে ভিডিঅ' বনাব লাগে। চ' আহিলোঁ ভিডিঅ' বনাব। এতিয়া প্ৰশ্ন সুধি আছে, মই কৈ আছোঁ আৰু মাজে মাজে ঠাইও দেখাম অলপ চলপ, মানে ঠাইখিনি কেনেকুৱা হয় ইয়াতে। ত' আগত আছে 3টা নদী, এইফালে দেখুৱাই দিছোঁ এবাৰ। ইয়াতে জুবিন দাই শ্বুটিং কৰিছিলে। আগতে এইফালে এখন দলং আছিলে, মানে এতিয়া এইখন দলং বনাইছে। ত' আগতে এখন সাঁকো টাইপৰ। আৰু গাইজ যিসকলে চেনেলটো নতুনকৈ আহিছা, চেনেলটোৰ নামটো কৈ লোৱা, মহিদুল ব্লগছ। ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো বজাই অলপ টেপ কৰি দিবা। নতুন ব্লগ বনাই থাকিব না, নটিফিকেশ্যন পাই থাকিবা, চাই থাকিবা মজা ব্লগ বনাই। তো আগৰ ভিডিঅ'বিলাকো চাবা, এটা দুটা ভাল লাগিব। মানে এতিয়া প্ৰশ্ন সুধি মানে ভাগৰি গ'ল ল'ৰাটো, প্ৰশ্ন পাহৰি গ'ল। নাই, বৰ বিশেষ নাজানো, এনেকুৱা এটা ইমান এক্সপিৰিয়েঞ্চ নাই। নতুনকৈ আহিছোঁ ইউটিউবৰ জগতখনত, কোনে বনাই থকা ভিডিঅ' আগবাঢ়ি যায়। এইখন দলং মানে নতুনকৈ বনাইছিলা, ট্ৰেক্টৰ গ'লে একদম পূৰা জাম্পিং মাৰি দিয়ে, লৰি থাকে, ভয় লাগে, ভাঙি চিঙি যাব পাৰে। তো এতিয়া মানে মোক টিপছ সুধি আছে যে ব্লগ কেনেকৈ বনায়। মইতো ব্লগ চগ ইমান এটা নবনাওঁ, হ'লেও মানে অলপ যিখিনি জানো কৈছোঁ আৰু। ধৰ ব্লগ তুমি বনাই আছা, ধুনীয়াকৈ কেমেৰাটো লৈ যাই আছা, এখন বজাৰৰ মাজত যাই আছা, যাই থাকোঁতে ধৰ বহুত মানুহ আছে, লাজ চাজ কৰিব নোৱাৰা আৰু। ডাইৰেক্ট কেমেৰাৰ ফালে চাই মানে একদম বিন্দাছ হৈ যাব লাগিব। নাই, লাজ
নকৰোঁৱে আৰু ধৰ লাজ কৰিলে এনেকুৱা এটা পৰ্যায়লৈ আহিম বুলি নাভাবিলোঁ হয় তথাপিও চাওঁ কেতিয়াবা কিছুমান মানুহৰ সঁহাৰি পালে হয়তো আগুৱাই যাব পাৰোঁ আৰু কিছুমান মানুহৰ কথা বতৰাবিলাক দেখিলে বা শুনিলে তেতিয়া আৰু নিজকে অলপ উৎফুল্লিত হোৱা যায় চাওঁ চেষ্টা কৰোঁ লাজ নকৰাকৈ আমি অসমীয়া ল'ৰা হৈ আমি অসমীয়া ভাষাত ব্লগ বনাব পাৰোঁ নে নোৱাৰোঁ ঠিকেই আছে চেষ্টা কৰোঁ কথাখিনি ভাল লাগছি তো ফ্ৰেণ্ডছ ভাল লাগিলে বিকাশ দাক লগ পাই তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম চেনেলটি চেনেলটো নেকি হ'ব হৈ যাব